Red FM Love Story. RJ Pahir hoite. Superhits 93.5 Red FM সমহগল weekend special show Red FM Love Story আৰু এটা নতুন love story লৈ মই পাহি আকৌ আপোনাৰ কাষ চাপিলোহি আশা কৰোঁ আপোনাৰ ভাল আজিও সময় হগল এখন নতুন চিঠি হাতত লোৱাৰ যিখন চিঠি লৈছো সেই চিঠিখন আহিছে শিলচৰৰ পৰা আৰু পঠিয়াইছে উদিত শৰ্মাই তেওঁৰ নিজৰ ষ্টৰীটোৰ নামটি পঠিয়াইছে ভাল পোৱা জানো এনেকুৱা চাহক শুনো আজি উদিত শৰ্মাৰ লাভ ষ্টৰী নমস্কাৰ পাহিবা মোৰ নাম উদিত মই আপোনাৰ এই প্ৰগ্ৰামটো বহুত আগতে শুনিছিলোঁ আৰু তেতিয়াৰ পৰা যেতিয়া সময় পাওঁ ইউটিউবত গৈ মই আপুনি দিয়া ষ্টৰিজবোৰ শুনো আপোনাৰ মাতটো খুব ধুনীয়া হয় আৰু আশা কৰোঁ আপুনি জীৱনত আৰু বহু সফলতা লাভ কৰক প্ৰথমতে পাহিবা কৈ লৈছোঁ মই বহুত দিন পিছত অসমীয়া লিখিছোঁ গতিকে আখৰ আৰু বানান অলপ ইফাল সিফাল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব পাহিবা ইয়াত বহুতে নিজৰ ষ্টৰিজবোৰ দিছে কোনোবাই প্ৰেমত সফলতা লাভ কৰিছে আৰু কোনোবাই মুখ ঠেকেচা খাই পুনৰ নতুন জীৱনৰ দিশে অগ্ৰসৰ হৈছে কিন্তু মোৰ ষ্টৰিটো ইয়াতকৈ অকণমান পৃথক পাহিবা মোৰ ষ্টৰিটো জানিবলৈ হ'লে আমি কিছু বছৰ পিছুৱাই যাব লাগিব সেয়া আছিল 2018 চন মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰি প্ৰথমবাৰৰ বাবে গুৱাহাটী আহিছিলোঁ ডিগ্ৰী পঢ়িবলৈ পাহিবা আপুনিতো জানেই নতুনকৈ গুৱাহাটী অহাৰ পিছত গুৱাহাটীৰ বতাহ কেনেকৈ লাগে মোৰো ঠিক তেনেকুৱাই হৈছিল পঢ়িব নোৱাৰা হৈ গৈছিলোঁ পঢ়িব মন নেযায় ঘূৰি ফুৰি সময় অতিবাহিত কৰিছিলোঁ সেয়েহে মই টিউশ্যন ল'ম বুলি ভাবিলোঁ কিন্তু ডিগ্ৰীত টিউশ্যনৰ কথাটো শুনিলে অকণমান অড ফিল হয় কিন্তু মই টিউশ্যন ল'ব লগা হৈছিল আন কোনো উপায় নাছিল কিন্তু ভবা নাছিলোঁ যে টিউশ্যনতে আৰম্ভ হ'ব মোৰ প্ৰথম ভাল পোৱা আজি আমি শুনি গৈ থাকিম উদিত শৰ্মাৰ লাভ ষ্টৰী ভাল পোৱা জানো এনেকুৱা 93.5 Red FM বাজাতে ৰহ Red FM Love Story. RJ Pahir hoite. Superhits 93.5 Red FM and welcome back. চলি আছে weekend special show Red FM Love Story. মই আপোনাৰ খুদি পাহি শুনি আছে আপুনি উদিত শৰ্মাৰ লাভ ষ্টৰী ভাল পোৱা জানো এনেকুৱা আগলৈ তেওঁ লিখিছে পাহিবা সেই দিনটো আছিলে 24 আগষ্ট 2008 চন মই লতাশিল আমবাৰীত টিউশ্যন লৈছিলোঁ আৰু সেইদিনাখন আছিল টিউশ্যনৰ প্ৰথম দিন সাধাৰণতে মই শেষৰ বেঞ্চত বহি ভাল পাওঁ আৰু সেইদিনাখনো মই টিউশ্যন গৈ শেষৰ বেঞ্চতে বহিলোঁ আৰু তাতে গ্ৰুপটোত মই অকল ল'ৰা সেয়েহে মোৰ অকণমান লাজো লাগিছে কিন্তু মোক শেষৰ বেঞ্চত বহা দেখি ছাৰে ক'লে উদিত তুমি শেষৰ বেঞ্চত কেলে বহিছা আগলৈ নাহা কিয় হয় ছাৰ নাই এনেই বহিছোঁ ইয়াতে নাই আগলৈ আহা শেষৰ বেঞ্চত কিয় বহিছা ঠিক আছে পাহিবা মই বহুত লাজ কৰিয়া ভাবেৰে গৈ আগত বহিলোঁ কাৰণ তাত গোটেই কেইজনী ছোৱালী আছিলে আৰু মোৰ ছোৱালীৰ লগত বহা অভ্যাস নাছিলে পাহিবা সন্মুখৰ বেঞ্চত মোৰ লগতে এজনী ছোৱালী বহি আছিলে ইউনিফৰ্মত মই টিউশ্যনৰ মাজতে চালোঁ এবাৰ তাইক টিউশ্যন শেষত ছাৰে মোক সকলোৰে লগত চিনাকি কৰাই দিলে আৰু তাইৰ লগতো চিনাকি কৰাই দিলে তাইৰ নাম আছিলে মন্দিৰা চিনাকি কৰি দি ছাৰে ক'লে আহোঁ ছাৰ কাইলৈ লগ পাম মন্দিৰা এয়া উদিত দেই আজি নতুনকৈ জইন কৰিছে ইয়াৰ আগৰ যিমানখিনি ধৰা নোট চোট এইবিলাক আছিলে অকণমান হেল্প কৰি দিবা শ্বেয়াৰ কৰি দিবা হ'ব দিয়ক ছাৰ মই কৰি দিম ঠিক আছে অ'কে হাই মই তোমাক কাইলৈ দিলে হ'বনে নোটছখিনি হ'ব দিয়া ঠিক আছে এয়া আছিলে তাইৰ লগত মোৰ হোৱা প্ৰথম দেখা তাই পিছদিনাখন মোক নোটছখিনি দিলে আৰু মই সেইখিনি লৈ লিখি তাইক উভতাই দিলোঁ টিউশ্যনত মন্দিৰা নামৰ ছোৱালী এজনীৰ সৈতে উদিতৰ চিনাকি হ'ল মন্দিৰাক দেখিয়ে উদিতৰ ভাল লাগিলে আৰু মন্দিৰাৰ সৈতে তেওঁৰ ফাৰ্ষ্ট কনভাৰ্চেশ্যনো হ'ল অফক'ৰ্ছ নোটছ এক্সচেঞ্জ কেতিয়াবা নোটছ এক্সচেঞ্জ কেতিয়াবা পেন এক্সচেঞ্জ কেতিয়াবা ক্লাছৰুম বিচাৰি আপুনি কওকচোন প্ৰথম কলেজত গৈ প্ৰথম কোনজনী ছোৱালীৰ সৈতে আপোনাৰ কনভাৰ্চেশ্যন হৈছিলে আৰু কনভাৰ্চেশ্যনটি কি আছিলে মনত আছেনে যদি মনত আছে মোৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম RJ পাহি তাত গৈ আপুনি শ্বেয়াৰ কৰিব পাৰে লগতে ইনষ্টাগ্ৰামতো আপুনি শ্বেয়াৰ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ RJ পাহি 93.5 ৰেড এফ এম বাজাতে ৰহ Red FM Love Story. RJ Pahir hoite. Superhits 93.5 Red FM মই আপোনাৰ খুদি পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ উদিত শৰ্মাৰ লাভ ষ্টৰী ভাল পোৱা জানো এনেকুৱা আগলৈ তেওঁ লিখিছে এনেকৈয়ে পাহিবা মই সদায় টিউশ্যন যাওঁ আৰু আহোঁ কিন্তু আমাৰ মাজত কোনো কথা হোৱা নাছিল
কাৰণ মোৰ মাতিব লাজ লাগিছিল কিন্তু এদিনাখন টিউচন শেষ কৰি যেতিয়া মই ৰুমলৈ যাওঁ বুলি ওলালো দেখিলো যে সিহঁত গোটেই কেইজনে এখন চাহৰ দোকানত চাহ খাই আছে আৰু তাৰে এজনীয়ে মোক মাতিলে আৰু চাহ খাবলৈ লগ ধৰিলে সেইদিনাখন মই আহি ৰুমত বহু সময় ভাবিলো তাইৰ কথা সেইকেইদিন মোবাইল মেছেঞ্জাৰ এটা সময় আছিল মই ভাবিলো তাইৰ নম্বৰটো ল'ব লাগিব যেনেকৈ নহওক পিছদিনাখন মই বহুত প্লেনিং কৰি টিউচন গ'লো নম্বৰটো ল'ব লাগে মোৰ আৰু টিউচনৰ শেষত মই সকলোকে ক'লো শুনা না তোমালোকৰ চবৰে নাম্বাৰটো মোক লিখি দিবা নেকি কেতিয়াবা দৰকাৰ হৈ যাব ন মন্দিৰা তোমাৰটো দি দিবা দিয়া কপিখন দিয়া পাহিবা কথাখিনি মই এনেকৈ ক'লো যাতে কোনেও মোক সন্দেহ নকৰে সকলোৰে নম্বৰ বহীত লিখি ল'লো যাতে মোক কোনেও সন্দেহ কৰিব নোৱাৰে সো উদিতে বহুত স্মাৰ্টলি নম্বৰ উলিয়ালে ৱেল চবৰে নম্বৰ লৈছে বাট তেওঁক এজনীৰহে নম্বৰ লাগিছিলে সেয়া হৈছে মন্দিৰা অকল মন্দিৰৰ নম্বৰটোতো ল'ব নোৱাৰে সো ধুনীয়াকৈ স্মাৰ্টলি তেওঁ আটাইকেইজনীৰ নম্বৰ ল'লে আৰু মন্দিৰৰ নম্বৰটো পাই গ'ল সো আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহক ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 Red FM at most of our hood here up Nihunia Weekend Special Show Red FM Love Story Hunia so udit hormor love story Bhalpoa Janu Enigua Avila Jolly Kisse Hedikon Rati moi taik message korilu Hi hello bas himane Tai পঢ়ি আছে নেকি খুদিলে মই পঢ়ি আছো বুলি কলো Actually পাহিবা মই পঢ়ি থকা নাছিলো কিন্তু পঢ়া বুলি সেই কাৰণে কলো because তাইক মই ডিস্টার্ব কৰিব বিচৰা নাছিলো পিছদিনাখন মই তাই সন্ধিয়া আকৌ মেছেজ দিলো আৰু সেইদিনাখন আমি বহুত কথা পাতিলো মই গম পালো যে তাইৰ মাক নাই 2005 চনতে ঢুকাইছে মই তাইক কলো যে তোমাৰ যেতিয়া মালৈ মনত পৰে বা মাৰ কথা অনুভৱ কৰিবা মোৰ মাক ফোন কৰিবা এনেকৈ আমি কথা পতা ষ্টাৰ্ট কৰিলো আৰু আমি প্ৰায় সদায় কথা পতা হলো সেইদিনাখন আছিল 31 ডিসেম্বৰ 2008 চন মই ভাবিলো তাইক আজি উচিত হ'ব মোৰ মনৰ কথাটো কোৱা মই তাইক ফোন কৰিলো প্ৰথমবাৰ তাই ৰিসিভ কৰা নাছিলে দ্বিতীয়বাৰ তাই ফোনটো ৰিসিভ কৰিলে হেল্ল' কি কৰি আছিলা হ্যাপি নিউ ইয়াৰ আচ্ছা মই হেই একচুয়ালি আলহী আহিছিলে কাৰণে মই তোমাৰ ফোনটো প্ৰথমবাৰ ৰিসিভ কৰিব নোৱাৰিলো সৰি দে একো নাই আচ্ছা মই কথা এটা ক'বলৈ ফোন কৰিছিলো আচ্ছা কোৱাচোন কি কথাটো মানে চোৱা মই বেছি ঘূৰাই পকাই ক'বও নাজানো বা বেছি কাব্যিক ভাষাত ক'ব নাজানো মানে কেনে এনেকৈ কোৱাটো ভাল হয়নে নহয় মই সেইটো নাজানো তাৰমানে কি প্ৰথম দিনাখন তোমাক এই তাৰমানে প্ৰথম দিনাখন তোমাক দেখাৰ পৰাই তাৰমানে মই তোমাক ভাল পাই পেলালো কিমান দিন হ'ল বা কিমান মাহ হ'ল নাজানো মই তোমাক ভাল পাই পেলাইছো আৰু তাৰমানে মই তোমাক প্ৰপ'জ কৰিছো বুলি তুমি পাগল হৈছা নেকি কিয় ক'লা নাই এই বাদ দিয়া ৰাখা হেল্ল' উদিতে নিজৰ মনৰ কথা শ্বেয়াৰ কৰাৰ লগে লগে মন্দিৰাই ফোনটো কাটি দিলে ৱেল আচৰিত কথা যে ইমান সময় তেওঁলোকে কথা পাতে অলমষ্ট এভৰিডে তেওঁলোকে কথা পাতে বাট দ্য মোমেণ্ট উদিতে নিজৰ ফিলিংছ শ্বেয়াৰ কৰিলে মন্দিৰাই ফোনটো ডিছকানেক্ট কৰি দিলে চ' হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ডেট সেয়া আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 Red FM at most of our hood pahi শুনি আছে আপুনি weekend special show Red FM Love Story আৰু আজি শুনি আছে উদিত hormor love story ভাল পোৱা জানো এনেকুৱা ৱেল ইতিমধ্যে গম পালো যে উদিতে যাক লাইক কৰে মন্দিৰা তাইক নিজৰ মনৰ কথা 31 ডিসেম্বৰ দিনা শ্বেয়াৰ কৰিলে বাট মন্দিৰাই ফোনটো খঙত ডিছকানেক্ট কৰি দিলে আগলৈ তেওঁ লিখিছে জানো পাহিবা তাইৰ সেইদিনা কি হ'ল তাইৰ পিছত তাই মোৰ লগত কোনো ধৰণৰ কন্টেক্ট ৰখা নাই আৰু ময়ো কৰা নাছিলো মই বিএ প্ৰথম বৰ্ষ পৰীক্ষা দি ঘৰলৈ আহিলো এদিনাখন সন্ধিয়া মই ঘৰত আহিলো তেনেতে মোৰ ফোনটো বাজি উঠিলে মই ফোনটো চাই দেখিলো মন্দিৰাৰ ফোন সেইদিনাখন খুব বেছি মনটো ভাল লাগিছিলে মই ৰিসিভ কৰিলো হেল্ল' ক'ত আছা আছো ইয়াতে ঘৰৰ ওচৰত শুনা না মোৰ ফ্ৰেণ্ড এজনীক একচুৱেলি নোটছ লাগিছিলে মোৰ নোটছখিনি মই বিচাৰি পোৱা নাই তোমাৰ নোটছখিনি আছে নেকি আগৰ ওলাব কাইলৈ দিব পাৰিবা পাৰিম কাইলৈ একচুৱেলি মই শ্বিলং গৈ আছো হা তুমি আধা বাটত ৰৈ থাকিবা মই গৈ দি থৈ ঠিক আছে কাইলৈ মই লৈ ল'ম মই ফোন কৰিম বাৰু ঠিক আছে অ'কে বাই মই গুৱাহাটী গ'লো তাইক মাতি দিলো তাই আহিলে মই তাইক নোটছখিনি দিলো
আমি এখন ৰেষ্টুৰেণ্টত খালোঁ তাইৰ লগত বহু সময় কটাই মই শ্বিলং বুলি ৰাওনা হ'লোঁ গাড়ীত উঠাৰ সময়ত তাই মোক ফোন কৰিলে গাড়ী পালোনে নাই ক'লে মই শ্বিলঙত থাকোঁতেও আমি বহু সময় কথা পাতিছিলোঁ এনেকৈ 2 বছৰ পাৰ হৈ গ'ল আমি সদায় কথা পাতোঁ কিন্তু তেতিয়ালৈকে তাই মোক ভাল পাওঁ বুলি কোৱা নাছিলে চ' মন্দিৰাই উদিতৰ প্ৰপ'জেল একচেপ্ট কৰা নাই বাট ষ্টিল দে আৰ ইন টকিং টাৰ্মছ আৰু তেনেকৈ 2 বছৰ পাৰ হৈ গ'ল চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ উদিত শৰ্মাৰ লাভ ষ্টৰী ভাল পোৱা জানো এনেকুৱা আগলৈ তেওঁ লিখিছে আমি ডিগ্ৰী ফাইনেল ইয়াৰৰ এক্সামৰ প্ৰস্তুতি চলাই আছিলোঁ তেনেতে তাইৰ টাইফয়েড হ'ল আৰু তাই এক্সাম দিব নোৱাৰিলে কাৰণ হস্পিটেলত তাই ভৰ্তি কৰোৱা হ'ল সেইকেইদিন মই সদায় পৰীক্ষাৰ বাহিৰে বাহিৰে তাইৰ ওচৰলৈ যাওঁ তাইৰ বহুত কেয়াৰ লওঁ তাইক ফল মূললৈকে কাটি খুৱাইছিলোঁ হস্পিটেলত মই ডিগ্ৰী শেষ কৰি মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আহিলোঁ আছাম ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টত মই লাহে লাহে পঢ়াত ব্যস্ত হৈ পৰিলোঁ আমাৰ মাজত কথা অলপ কমি গ'ল চ' এটা ভাল ফ্ৰেণ্ডশ্বিপ আছে উদিত আৰু মন্দিৰাৰ মাজত অলদো উদিত ইজ ইন লাভ উইথ মন্দিৰা বাট মন্দিৰা এতিয়ালৈকে তাইৰ মনৰ কথা এক্সপ্ৰেছ কৰা নাই উদিতে আনকণ্ডিশ্যনেলি চব কৰি আছে যিটো এটা বয়ফ্ৰেণ্ডে বা প্ৰেমত এজন ল'ৰাই কৰে চ' আমি আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বেচাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উদিত শৰ্মাৰ লাভ ষ্টৰী ভাল পোৱা জানো এনেকুৱা অন উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে এদিনাখনৰ কথা পাহিবা আমাৰ ডিপাৰ্টমেণ্টত ইণ্টাৰভিউ স্কিলৰ ওপৰত এখন ৱৰ্কশ্বপ চলি আছিলে মোৰ উঠাত দেৰি হোৱাৰ বাবে মই ফাৰ্ষ্ট ছেশ্যনটো মিছ কৰিলোঁ ভাবিলোঁ এতিয়া নাযাওঁ আৰু নেক্সট ছেশ্যনটোতেই যাম সেয়েহে মই ফেচবুকটো খুলিলোঁ আৰু মোৰ কমন ফ্ৰেণ্ড এজনীৰ সৈতে কথা পাতি আছিলোঁ তাই এটা কথা ক'লে যিটো কথা শুনি মই একদম শ্বক হৈ গ'লোঁ সুধিছিলে আমাৰ মাজত কিবা হৈছে নেকি মই নাই বুলি কোৱাত মোৰ ফ্ৰেণ্ডজনীয়ে ক'লে মন্দিৰা হেনো হোষ্টেলত আহিছিলে সেইদিনাখন ল'ৰা এজনৰ সৈতে আৰু ল'ৰাজনক তাই বয়ফ্ৰেণ্ড বুলি চিনাকি দিছিলে এই কথাষাৰ শুনি মই একেবাৰে ৰিয়েক্ট কৰিব পৰা নাছিলোঁ মোৰ এনেকুৱা লাগিছিল এতিয়া গৈ যেন তাইক মই সোধোঁ কিন্তু মনটোক বহুত বুজালোঁ আৰু ৱৰ্কশ্বপত গ'লোঁ তাৰপিছত পাহিবা তাইৰ লগত কোনো ধৰণৰ কণ্টেক্ট কৰা নাছিলোঁ আৰু তাইও কৰা নাছিলে কিন্তু 6 মাহমান পিছত তাই এদিন মোক ফোন কৰিলে হেল্ল' কি খবৰ আছো আৰু বাকী তোমাৰ ভাল মোৰ ভাল মানুহটো গায়বে হৈ গৈছে একদম এনে আঁতৰি দিছোঁ চাবৰ পৰা তোমাৰ বয়ফ্ৰেণ্ডৰ কি খবৰ কোন বয়ফ্ৰেণ্ড কিয় তুমি এনে হোষ্টেলত লৈ গৈছিলা ন হে পাগল নেকি হেয়া মোৰ বয়ফ্ৰেণ্ড নহয় মোৰ দাদা হয় চবেই ইমান বেছিকে সুধি আছে সেইকাৰণে মই ক'লো মোৰ বয়ফ্ৰেণ্ড হয় বুলি মোকো এনেই ক'ব নালাগে আৰু নিশ্ৰাম হ'ব আৰু মোৰ দাদা হয় বয়ফ্ৰেণ্ড নহয় বাকী কোৱা খবৰ খাতি ভাল খবৰ কেনেকুৱা হ'ব বুলি ভাবা আছোঁ আৰু এনেই তেনেকৈ উদিতে কেয়াৰ কৰিব বিচাৰিলে মন্দিৰাও কথাখিনি ক'লে বাট আচল কথাটো কি সেয়া আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আমি উদিত শৰ্মাৰ লাভ ষ্টৰী ভাল পোৱা জানো এনেকুৱা আগলৈ তেওঁ লিখিছে জানো কিয় পাহিবা কথাটো মোৰ বিশ্বাস হোৱা নাছিলে আৰু লাহে লাহে মই তাইৰ লগত কণ্টেক্ট কৰা বাদ দিলোঁ মোৰ মনত এটা আঘাত লাগিছিল মোৰ বিশ্বাস হোৱা নাছিল কথাটো আৰু এটা ভাৱ আছিল কোনোবাই জানো নিজৰ দাদাক বয়ফ্ৰেণ্ড বুলি চিনাকি কৰি দিয়ে তেতিয়াৰ পিছত মই আৰু আজিলৈকে তাইৰ লগত কণ্টেক্ট কৰা নাই কথাও পতা নাই 2013 চনত মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ আৰু দিল্লীত গুচি গ'লোঁ এডভাৰটাইজিং কোম্পানী এটাত কাম কৰিবলৈ পাহিবা মই যোৱা 2015 চনত ঘৰলৈ বুলি আহিছিলোঁ আৰু কিবা এটা কামৰ বাবে মই 2 দিন গুৱাহাটীত থাকিবলগীয়া হ'ল এদিন আবেলি পৰত মই গণেশগুৰি গণেশ মন্দিৰৰ পথত আছিলোঁ আৰু মন্দিৰাক দেখা পাইছিলোঁ আৰু লগত আছিল তাইৰ কণমানি মৰম লগা পোৱালিটো প্ৰথমতে মই ধৰিব পৰা নাছিলোঁ কিন্তু পিছত ভালকৈ চোৱাত গম পালোঁ তাইয়ে হয় এয়াই আছিলে পাহিবা মোৰ প্ৰথম আৰু শেষ ভাল পোৱা তাৰ পিছত মোৰ বেলেগ ছোৱালীৰ প্ৰতি সেই ফিলিংছখিনি নাহিল মই যেতিয়াই কোনো ছোৱালীৰ লগত কথা পাতোঁ তাইৰ মুখখন মোৰ চকুলোত ভাহি উঠে ইয়াৰে নাম চাগে ভাল পোৱা পাহিবা আপোনালৈ ধন্যবাদ থাকিল আশা কৰিছোঁ আপুনি মোৰ ষ্টৰীটো শ্বেয়াৰ কৰিব মই এতিয়া দিল্লীত থাকোঁ ফেমিলিকো ইয়ালৈ লৈ আনিলোঁ
কিন্তু কিছুদিন পূৰ্বে মই কিবা এটা কামত ইউনিভাৰ্চিটি অহাত ভাবিলোঁ ষ্টৰিটো লিখি পঠিয়াওঁ ৱেল প্ৰথমতে থেংক ইউ ছ' মাছ উদিত তুমি তোমাৰ ষ্টৰিটি আমাৰ সৈতে শ্বেয়াৰ কৰিলা আৰু মই তোমাক এইটোৱে ক'ব বিচাৰিম যে মন্দিৰাই কেতিয়াও তাই নিজৰ ফিলিংছ তোমাৰ আগত এক্সপ্ৰেছ কৰা নাছিলে শ্বি নেভাৰ ট'ল্ড ইউ ডেট শ্বি লাভড ইউ আৰু হয়তো তেতিয়াই তুমি বুজি যাব লাগিছিলে 2 বছৰ তুমি তাইৰ লগত থাকিলা এজ এ ফ্ৰেণ্ড বাট ইউ লাভড হাৰ তাই তোমাক কি বুলি ভাবি আছিলে সেইটো তুমি ক্লিয়াৰ কৰাটো প্ৰয়োজন আছিলে হয়তো তেতিয়া তুমি দুখ নাপালা হয় বাট ইউ assumed that she also loved you but maybe she considered you your friend আৰু মন্দিৰা তুমি যদি শুনি আছা কেতিয়াও এনেকুৱা এক্সপেক্টেশনছ নাৰাখিবা যে someone without condition তোমাৰ সৈতে থাকিব লাইফ লং ৱেল কোনোবাই যদি তোমাৰ সৈতে উইদাউট কণ্ডিশ্যন আছে সেই মানুহজনে তোমাক ভাল পাই পেলাইছে বাট তুমি যদি কাৰোবাৰ লগত উইথ কণ্ডিশ্যন আছা সেইটো কাম কেতিয়াও নকৰিবা ইফ ইউ হেভ ৰিয়েলাইজড যে কোনোবাই যদি তোমাক ভাল পায় বা আপোনাক ভাল পায় তেতিয়াহ'লে আপুনি ক্লিয়াৰ কাট কৈ দিব that I only consider you as my friend তাতকৈ বেছি আমি একো হ'ব নোৱাৰো আৰু তাৰ পিছত যদি তেওঁ আপোনাৰ সৈতে থাকে that is his or her choice বাট যদি আপুনি গম পায় যে কোনোবাই আপোনাক ভাল পাই পেলাইছে বা তেওঁৰ আপোনাৰ প্ৰতি ফিলিংছ আছে প্লিজ do not help in developing that feelings at the end that person really gets hurt so please don't hurt anybody and Udit I'm sure love will come to you this is just the beginning this is just a phase you have to understand that you cannot force anybody to love you so likewise তোমাকো কোনেও ফোর্স কৰিব নোৱাৰে someday someone will make you fall in love with her so wait for the right time well with this love story আজি shoot ইয়াতে সামৰো এটা নতুন love story সৈতে আকৌ লগ পাম until then to fall in love it's a great feeling you get to learn a lot